কৰি আপোনাৰ লাকৰ ওপৰত আৰু এক্সটাৰ্নেলৰ মুডৰ ওপৰত মেমজনীয়ে মানে এক্সটাৰ্নেল মেমজনীয়ে আমাৰ লেসন প্লেনটো লৈ ল'ব আৰু বা মই সেনেকৈ এটা সিচুৱেশ্যনত পৰিলে মই কেনেকৈ সেইটো হেণ্ডেল কৰিম মানে মোষ্টলি দুখন পেপাৰৰ পৰাই কুৱেশ্যন সুধিছে ফাৰ্ষ্ট এখন হ'ল যে আমাৰ এইটো কথা মই মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা কৈ আছোঁ মানে এনেকৈ যোৱাটো ভাল আৰু Hello everyone, welcome back to my YouTube channel and thank you for clicking in this video. तो thumbnail চাই তো আপোনালোকে গমেই পাইছে যে মোৰ আজি ভিডিঅ'ৰ টপিক কি হ'ব তো মোৰ আজি ভিডিঅ'ৰ টপিক হৈছে যে BA ফাইনেল প্ৰেক্টিছ টিচিঙৰ দিনাখন কি হয় বা ফাইনেল প্ৰেক্টিছ টিচিঙৰ ভাইভাত কি কুৱেশ্যন সোধে যিসকলে B.ED কৰি আছে তেওঁলোকে জানে যে আমি B.EDৰ ফাৰ্ষ্ট ইয়াৰত 1 মাহৰ প্ৰেক্টিছ টিচিং কৰিবলগীয়া হয় আৰু এই 1 মাহৰ প্ৰেক্টিছ টিচিঙত আমি আমাৰ যিখন মেথড পেপাৰ থাকে মেথড মানে দুখন মেথড পেপাৰ ল'ব লগা হয় আৰু দুখন মেথড পেপাৰেৰে আমি এখন মেথড পেপাৰত 15টাকে আৰু দুখন মেথড পেপাৰত টোটাল 30টা লেসন প্লেন আমি কলেজত সাবমিট কৰিবলগীয়া হয় আৰু তাৰ পিছত আমি এটা ফাইনেল লেসন প্লেন বনাব লগা হয় মানে দুখন পেপাৰৰ ভিতৰত যিকোনো এখন পেপাৰত এটা ফাইনেল লেসন প্লেন বনাব লগা হয় আৰু সেই লেসন প্লেনটাৰ ওপৰত এটা TLM বনাবলগীয়া হয় আৰু যিদিনাখন ফাইনেল প্ৰেক্টিছ টিচিং হ'ব মানে আমি এদিনাখন কলেজে ফাইনেল মানে ইউনিভাৰ্চিটি নটিছ দিয়াৰ পিছত কলেজে এদিনাখন এটা মানে ডেট ফিক্স কৰে আৰু সেই ডেটত আমি স্কুলৰ এখন নিৰ্দিষ্ট স্কুলে কলেজে বাছি দিয়ে সেইখন কলেজত যাব লাগে যাই কেনে মানে তাতে যিখন ফাইনেল আমি লেসন প্লেন বনাম লেসন প্লেনটো আৰু TLMটো লৈ কেনে তাত যাব লাগে যোৱাৰ পিছত আমাৰ সেইদিনা এক্সটাৰ্নেল আহিব লগতে আমাৰ কলেজৰ ছাৰ মেমহঁতো থাকে সেই ছাৰৰ পিছত আমি এক্সটাৰ্নেল আৰু আমাৰ ছাৰ মেমহঁতৰ আগত ক্লাছ কৰিবলগীয়া হয় ক্লাছৰ কাৰণে বেছি সময় নিদিয়ে বাৰু এজন মানে ট্ৰেইনিং 5 পৰা 7 মিনিট সময় দিয়ে তাতকৈ বেছি নিদিয়ে আৰু আমি ক্লাছত সোমোৱাৰ লগে লগে মেমজনীয়ে মানে এক্সটাৰ্নেল মেমজনীয়ে আমাৰ লেসন প্লেনটো লৈ ল'ব আৰু আমাৰ ক্লাছ আমি কেনেকৈ ক্লাছ কৰোঁ সেইবিলাক চাই থাকে তাৰপিছত তাতে ক্লাছ কৰি কিনে আমি কলেজত আহিব লগা হয় কলেজত আহি কিনে আমি আমাৰ যিটো মানে ভাইভা দিব যাব লগা হয় ভাইভা দিব যোৱাৰ সময়ত আমাৰ যিহেতু TLM হয় TLMটোৱে মেমজনী মানে এক্সটাৰ্নেল মেমে চাই কিনে ছাবমিট লয় তাৰপিছত আমাৰ ভাইভা হয় মানে এতিয়া কথা হ'ল যে ভাইভাত কি কুৱেশ্যন কৰে মানে কেনেকুৱা ধৰণৰ কুৱেশ্যন কৰে ভাইভাত কি কুৱেশ্যন কৰিব কেনেকুৱা কুৱেশ্যন কৰিব এইটো টোটেলি ডিপেণ্ড কৰে আপোনাৰ লাকৰ ওপৰত আৰু এক্সটাৰ্নেলৰ মুডৰ ওপৰত এইটো কথা মই মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা কৈ আছোঁ কাৰণ যিদিনাখন আমাৰ ভাইভা আছিল সেইদিনাখন মানে মোৰ লগত যিবিলাক মোৰ আগতে মানে ভাইভা দিবৰ কাৰণে গৈ আছিল তেওঁলোকক মানে মোৰ লগৰবোৰ তেওঁলোকক মই যেতিয়া ভাইভা দি আহিল তেওঁলোকক মই তেতিয়া সুধিলোঁ যে কি কুৱেশ্যন কৰিছে তোমাক বা কেনেকুৱা ধৰণৰ কুৱেশ্যন কৰিছে তেওঁলোকক কিছুমানক সুধিছে যে B.EDৰ কিখন কোৱা চিলেবাছখন কোৱা কিছুমানক ডেফিনেশ্যনছ ক'ব দিছে যে হোৱাট ইজ এডুকেশ্যন সাইক'লজি হোৱাট ইজ ডেভেলপমেণ্টেল সাইক'লজি এনেকুৱা ডেফিনেশ্যনছবিলাক ক'ব দিছে কিছুমানক যে প্ৰয়োগবাদ আদৰ্শবাদ এইবিলাকৰ উদ্ভাৱক কোন হয় তাৰপিছত এই শব্দবিলাক ক'ৰ পৰা আহিছে এনেকুৱা মানে কিবা কিবি কুৱেশ্যন সুধিছে কিন্তু মোক কি সুধিছে জানানে মোক সুধিছিল যে টিচাৰ মানে ক্লাছ কৰি তোমাৰ ভাল লাগে নে নালাগে তাৰপিছত ক্লাছত গৈ কেনে মানে ষ্টুডেণ্টে যেতিয়া হুলস্থুল কৰিব তেতিয়া এজ এ টিচাৰ তুমি কি কৰিবা তো সেনেকুৱা মানে বেলেগক আমি যিবিলাক পাঠৰ ভিতৰতে কুৱেশ্যন কৰিছে আৰু মানে পাঠ যিবিলাক পঢ়ি আছোঁ এই 1 বছৰীয়া পাঠ্যক্ৰমত সেইবিলাকৰ পৰাই কুৱেশ্যন কৰিছে আৰু মোৰ যিটো কুৱেশ্যন আছিল সেইটো কি আছিল সেইটো বাস্তৱ ভিত্তিক আছিল এক্সপিৰিয়েঞ্চ বেছড আছিল মানে মোৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা বা মই সেনেকুৱা এটা চিচুৱেশ্যনত পৰিলে মই কেনেকৈ সেইটো হেণ্ডেল কৰিম সেনেকুৱা টাইপৰ মানে কুৱেশ্যন এটা কৰিছিল মোক তো সেয়ে মানে আৰু সেইকাৰণে ক'লোঁ যে কি কুৱেশ্যন কৰিব কেনেকুৱা কুৱেশ্যন কৰিব সেইটো টোটেলি ডিপেণ্ড কৰে আপোনাৰ লাকৰ ওপৰত আৰু এক্সটাৰ্নেলৰ মুডৰ ওপৰত তথাপিও আপোনালোকে যিদিনাখন মানে ভাইভা দিব যাব সেইদিনাৰ কাৰণে এনেদৰে কিছুমান প্ৰিপেয়াৰ হৈ যাব পাৰে মানে এনেকৈ যোৱাটো ভাল আৰু মানে বেছিভাগকে সেইবিলাকে কুৱেশ্যন কৰিছে যে B.EDৰ যিখন চিলেবাছ হয় B.EDৰ চিলেবাছখন কোৱা আৰু লগতে যে ডেফিনেশ্যনছবিলাক আছে সেইবিলাক মানে এডুকেশ্যন তাৰপিছত ডেভেলপমেণ্টেল সাইক'লজি তাৰপিছত আৰু কিবা কিবি যিবিলাক ডেফিনেশ্যনছ আছে আমাৰ সেইবিলাক তাৰপিছত লগতে প্ৰয়োগবাদ আদৰ্শবাদ প্ৰকৃতিবাদ এইবিলাকৰ উদ্ভাৱক এইবিলাক কোনটো শব্দৰ পৰা আহিছে লগতে প্ৰকৃতিবাদ প্ৰয়োগবাদ আদৰ্শবাদ এইবিলাকে কি বিশ্বাস কৰে আৰু লগতে আমাৰ যিবিলাক টিচিং মেথডছ আছে টিচিং মেথডছবিলাক কৰ উদ্ভাৱক কোন হয় এইবিলাক সুধিছিল তো মানে আপোনালোকে যিদিনাখন যাব প্ৰেক্টিছ টিচিঙৰ কাৰণে এইবিলাকে ভালদৰে চাই যাব যে মানে আপোনালোকৰ যিটো 1 বছৰীয়া পাঠ্যক্ৰম হয় সেই পাঠ্যক্ৰমত যি পঢ়ে আপোনালোকে সেইবিলাক ভালদৰে চাই যাব লগতে প্ৰেক্টিছ যিখন আমাৰ চিলেবাছ হয় চিলেবাছখনো ভালকৈ চাই যাব আৰু মানে আমাৰ কলেজত মানে মষ্টলি দুখন পেপাৰৰ পৰাই কুৱেশ্যন সুধিছে ফাৰ্ষ্ট এখন হ'ল যে আমাৰ যিখন টিচিং এপ্ৰ'চেছ এণ্ড ষ্ট্ৰেটেজিছ আছে সেইখন পেপাৰৰ পৰা সুধিছে যে মেক্সিমছ অফ টিচিং কোৱা প্ৰিন্সিপলছ অফ টিচিং ক্ৰাইটেৰিয়া অফ গুড টিচিং ফেচেছ অফ টিচিং ষ্টেপছ অফ মাইক্ৰ' টিচিং তাত লেসন প্লেন ৰিলেটেড কুৱেশ্যনছ এইবিলাকে সুধিছিল তাৰপিছত আৰু আমাৰ যিখন
5th পেপাৰ হয় 5th পেপাৰৰ পৰা আমাৰ কলেজত বহুত কুৱেশ্যন সুধিছে মানে ফাউণ্ডেশ্যন অফ এডুকেশ্যনৰ পৰা এই যে প্ৰয়োগবাদ প্ৰকৃতিবাদ আদৰ্শবাদ এইবিলাকৰ ৰিলেটেড বহুত কুৱেশ্যন সুধিছে আৰু তো সেয়ে আপোনালোকে মানে যিখন B.EDৰ 1 বছৰীয়া পাঠ্যক্ৰমত যি পৰে সেইবিলাক ভালদৰে চাই যাব লগতে B.EDৰ চিলেবাছখন চাই যাব আৰু লগতে আপোনালোকে এক্সপিৰিয়েঞ্চ বেছড কুৱেশ্যনৰ আনচাৰ দিবৰ কাৰণে নিজকে প্ৰিপেয়াৰ কৰি লৈ যাব আৰু যদি আপোনালোক মোৰ চেনেলটোত নতুন হয় তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ভিডিঅ'টো লাইক কৰি দিব আৰু আজিলৈ ইমানেই ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে থেংক ইউ বাই